আমাৰ বিশেষকৈ ক'ব গ'লে এইটো মূল পথ আমাৰ, অৰ্থাৎ আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে নিচে কাষতে লাগি থকা এইটোৰ পথ, মূল পথ। আৰু আমাৰ এই আনন্দ বজাৰ গোবৰ্ধনা এই পথটো সম্পূৰ্ণ সংলগ্ন হৈ আছে আপোনাৰ বাণিজ্য নগৰী বৰপেটা ৰোড। লগতে আমাৰ এই মূল পথেৰেই আমি যাব লাগে আমাৰ মচলপুৰ, এতিয়া আমাৰ বাক্সাৰ মচলপুৰলৈ এই পথেৰে অহা যোৱা কৰিব লাগে। লগতে আমাৰ এই পথছোৱাৰে বিভিন্ন মানুহ অহা যোৱা হয়, বিভিন্ন শিক্ষাৰ্থী অহা যোৱা হয়। তাৰোপৰি আমাৰ এই অঞ্চলটো হৈছে আপোনাৰ বাণিজ্য নগৰী বৰপেটা ৰোডৰ উত্তৰ ফাল, বিশেষকৈ আমাৰ এই অঞ্চলখিনি হৈছে কৃষি প্ৰধান অঞ্চল। ইয়াতে যিখিনি কৃষি উৎপন্ন হয় সকলোখিনি আমি বৰপেটা ৰোডলৈ নিব লাগে এইফালৰ পৰা। এই পথৰ একেবাৰে দুৰৱস্থা, এই পথেৰে যাতায়াত কৰাৰ বহুত অসুবিধা হৈ আছে, তাতে কৃষক সমাজৰো বহুত অসুবিধা হৈছে, লগতে ছাত্ৰ ছাত্ৰীসকলৰ বহুত অসুবিধা হৈছে। এতিয়াই আমি নতুন চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ অসমৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক অনুৰোধ জনাইছোঁ। লগতে আমাৰ BPFৰ MLA থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। লগতে আমাৰ আক্তাৰা বাইদেউক অনুৰোধ জনাইছোঁ, দিগন্ত গয়াৰীক অনুৰোধ জনাইছোঁ, যাতে অতি সোনকালে যাতে এই ৰাস্তাটো পৰিদৰ্শন কৰি কেনে তেওঁলোকে যাতে মেৰামতি কৰাৰ গুৰুত্ব ব্যৱস্থা গ্ৰহণ কৰে অতি সোনকালে। এইখিনি কৰিলে ৰাইজৰ বহুত উপকাৰ হ'ব।